সকলোকে স্বাগতম আৰু এটা নতুন ভিডিঅ'। আমি গুৱাহাটীতে হওক বা টিভিতে হওক বা ছ'চিয়েল মিডিয়াতে হওক আজিকালি এটা বহুত বস্তু চাই আছোঁ। সেই বস্তুটো হৈছে কি G20। চবতে G20 বুলি লিখা আছে আৰু পোষ্টাৰ হৰ্ডিং লাগি আছে, এডভাৰটাইজ কৰি আছে। আৰু এই G20 হয় কি তাৰ বিষয়ে জানো আহক। G20 হৈছে এখন আলোচনা বৈঠক, এখন সামিট হয়, এখন কনফাৰেঞ্চ হয়, যিখন 2023 ভাৰতত হ'বলৈ গৈ আছে। 20 মানে আপোনাৰ বিশ্বৰ 20খন উন্নত দেশ আৰু ভাৰত, তাৰ ভিতৰত ভাৰতো আছে। সেই 20খন দেশৰ মিলি একেলগে এখন আলোচনা বা বৈঠক কৰিব যে আমি ইটোৱে সিটোৰ কাৰণে কি কৰিব পাৰোঁ, ইখন দেশে সিখন দেশৰ কাৰণে কি কৰিব পাৰোঁ উন্নতিৰ ক্ষেত্ৰত। আজি যদি ভাৰত কিবা এটা ক্ষেত্ৰত যদি দুৰ্বল, সেইটো বেলেগ এখন দেশে সহায় কৰিব, আৰু বেলেগ এখন দেশ যদি কিবা দুৰ্বল, তাত ভাৰতে সেই দেশখনক উন্নতিৰ পথত নিবলৈ সহায় কৰিব। তাৰ ওপৰত আলোচনা কৰিব, আৰু তাৰ ওপৰত আলোচনা হ'ব ভাৰততে হ'ব আৰু গুৱাহাটীতো এখন হ'ব। আৰু এই G20 আলোচনা বৈঠকখন, G20 কনফাৰেঞ্চখন নেতৃত্ব কৰিছে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোদীজীয়ে। আৰু G20ৰ মটোটো হৈছে ওৱান আৰ্থ, ওৱান ফেমিলি, ওৱান ফিউচাৰ। গতিকে সেইটোৱে এখন ভাল কনফাৰেঞ্চ হ'ব গৈ আছে। আশা কৰোঁ ভাৰতখন উন্নতিৰ দেশত যাওক আৰু আন দেশকো সহায় কৰক। হয়তো আপোনালোকে বুজি পালে G20 কি হয়। আৰু G20ত 20খন দেশ আছে। সেই 20খন দেশৰ নাম ধৰক জাপান হৈ গ'ল, কানাডা হৈ গ'ল, চাইনা হৈ গ'ল, চাউথ আফ্ৰিকা হৈ গ'ল, ছৌদি আৰবিয়া হৈ গ'ল, ইণ্ডিয়া হৈ গ'ল, ইণ্ডোনেছিয়া হৈ গ'ল, মালয়েছিয়া হৈ গ'ল, আমেৰিকা হৈ গ'ল, UK হৈ গ'ল, স্পেইন হৈ গ'ল, নৰ্থ কোৰিয়া হৈ গ'ল, উত্তৰ কোৰিয়া হৈ গ'ল। এইবিলাক 20খন দেশ মিলি তেওঁলোকে ইটোৰ কাৰণে সিটো সহায় হাত আগবঢ়াব, আৰু ইখন দেশে সিখন দেশক উন্নতিৰ পথত নিবলৈ চেষ্টা কৰিব। আৰু তাকে লৈ হ'ব G20 2023 গুৱাহাটীত। আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়া ছাবস্ক্ৰাইব কৰক, কাৰণ এইটো এটা নিউ ইউটিউব চেনেল আৰু মই ভাল ভিডিঅ' দিবলৈ যিমান পাৰোঁ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভাল পাব। জয় আই অসম।